हेलो फ्रेंड, आज एतिया आबेली चाह कापर कारणे एटा पिठागुड़ी केक बना तार कारणे मैं या एक कप पिठागुड़ी লৈ লৈছোঁ। एक कप पिठागुड़ी আকৌ आधा कप मैदा লৈছোঁ। आधा कप मैदा লৈছোঁ। और ये आधा कप चेनी লৈছোঁ। एक गिलास केक पिठागुड़ी या शुकान नारिकলৰ गुड़ी यारो आधा कप शुकान नारिकলৰ गुड़ी লৈ লৈছোঁ। शुकान नारिकলৰ गुड़ी आधा कप क्या গোটেইখিনি মিক্স কৰি লৈছোঁ। অলপ অলপকৈ গাখীৰে এইখিনি অলপ অলপকৈ গাখীৰে মিক্স কৰি লৈছোঁ গোটেই মিশ্ৰণটো। এইটো এনেকৈ আধা ঘণ্টা সময় এনেকৈ মিশ্ৰণটো বনাই পেলাই থৈ দিম। এতিয়া আধা ঘণ্টা হৈ গ'ল। মিশ্ৰণটো বনাই লৈ আধা ঘণ্টা সময় মই ৰাখি থলোঁ। তাৰপাছতে ইয়াতে অলপ ৰিফাইন তেল দি দিছোঁ। ৰিফাইনটো মই জোখা নাই আৰু এইটো এটা আন্দাজ কৰি পেলাই মই ৰিফাইন দি দিছোঁ। ইয়াতে অকণমান ইলাচি গুড়ি দি দিছোঁ। আচলতে কি হয়, প্ৰত্যেকৰ ঘৰতে পিঠাগুড়ি থাকেই। চাউলৰ গুড়াটো প্ৰত্যেকৰ ঘৰতে থাকে, সকলোৱে ৰাখে। গতিকে খুব কম খৰচতে সহজতে কম সময়তে মানে চাহ খাবলৈ কিবা এটা বনাই দিব পাৰি। মোৰ ঘৰ আছিলে শুকান পিঠাগুড়ি, সেইকাৰণে আজি চাহ খাবলৈ একো নাই, বিস্কুট খায়ো বেয়া লাগে, সেইকাৰণে বোলো নাই। এতিয়া অকণমান ইয়াত বেকিং পাউডাৰ দি দিম। মোৰ বেকিং চ'ডা নাই, সেইকাৰণে বেকিং পাউডাৰ অকণমান দি দিছোঁ।
বেটাৰটো ৰেডি হৈ গ'ল। আচলতে কি কেক বনাবলৈ হ'লে এইটো হিচাপতে ৰাখিব লাগে বেটাৰ। পিঠাগুড়ি কেক, এগলেছ পিঠাগুড়ি কেক। এতিয়া মই এই বাতি এটাত অলপ ৰিফাইন সানি থৈ দিছিলোঁ। ইয়াৰ ওপৰতে অলপ ফুটি ফুটি দিওঁ। কেৰাহীখন ল' ফ্লেমত জ্বলাই ৰাখিছিলোঁ। যে ইয়াৰ ওপৰতে এইটো কেকৰ বাতিটো উঠাই দিছোঁ, দি পেলাই এয়া এনেকৈ ঢাকি ৰাখিছোঁ। 45 মিনিটৰ পিছত মানে আকৌ দাঙি চাম কেক। 45 মিনিট হৈ গ'ল। 45 মিনিটৰ পিছত দাঙি পেলাই চালোঁ, কেক ৰেডি হৈ আছে। এতিয়া মই এই চুৰিখনে অকণমান সুমুৱাই চাওঁ। ইয়াত অকণো লাগি অহা নাই, গতিকে কেক পাৰফেক্ট হৈ আছে। এতিয়া গেছটো কমাই দিলোঁ, দি পেলাই অলপ ঠাণ্ডা হ'বলৈ দিওঁ। ঠাণ্ডা হোৱাৰ পাছত আমি আকৌ চাই আছোঁ দেই। কেকটো এতিয়া ঠাণ্ডা হৈ গ'ল। এতিয়া কেকটো উলিয়াই ল'ম থাল এখনত। এইটো কেক ৰেডি, এগলেছ চাউলৰ গুড়িৰ কেক। এতিয়া চাহৰ লগত পৰিৱেশন কৰিম। খুব ধুনীয়া কোমল স্পঞ্জি হৈছে চব। আপোনালোকে বাৰু মোৰ এই কেকটো দেখি কেনেকুৱা পালে? ভাল লাগিলে লাইক, কমেণ্ট, চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই। তেতিয়া মই মাজে মাজে এনেকুৱা কিছুমান ৰেচিপি আপোনালোকৰ আগত দেখুৱাই থাকিম।